নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত ঘড়ী দেখাৰ কি অৰ্থ হ'ব পাৰেনো। কাৰণ যদি আমি কেনেবাকৈ সপোনত ঘড়ী দেখোঁ, ঘড়ী পিন্ধি থকা দেখোঁ বা ঘড়ী টেবুলত থৈ দিয়া দেখোঁ বা ওলমাই থোৱা দেখোঁ ৱালত, এনেকুৱা যদি বিভিন্ন অৱস্থাত ঘড়ী দেখোঁ বা বেয়া ঘড়ী দেখোঁ, ই আমাক আহিবলগীয়া দিনকেইটাৰ বিষয়ে কিহৰ সংকেত দিয়েনো, তাৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে সপোনত ঘড়ী দেখাৰ বিভিন্ন অৱস্থা দেখাৰ ভিন ভিন অৰ্থ আছে। আজি কেইটামান অৱস্থাৰ বিষয়ে আপোনালোকৰ ওচৰত ক'বলৈ ওলাইছোঁ। যদি আপোনালোকে কেনেবাকৈ সপোনত ঘড়ী চলি থকা দেখে, আপুনি চাই আছে ঘড়ীটোলৈ আৰু ঘড়ীটো যদি খুব চলি আছে, এনেকুৱা অৱস্থাত দেখাৰ সঠিক অৰ্থ এইটোৱে যে সেই সময়ত আপুনি যি কাম কৰে বা যি ব্যৱসায় কৰে, সেই সময়ত কৰা ব্যৱসায়ত আপুনি অতি শীঘ্ৰে উন্নতি লাভ কৰিব পাৰিব। সেয়েহে আপোনাক এয়া সংকেত দিছে। সপোন শাস্ত্ৰ অনুসৰি যদি আপুনি কেনেবাকৈ এনেকুৱা হাতত পিন্ধি থকা ঘড়ী আপুনি চাই আছে, চলি আছে, এনেকুৱা অৱস্থাত দেখিলে গম পাব যে আপুনি সেই সময়ত যি কাম হাতত লয় সেই কামত উন্নতি লাভ কৰিব পাৰিব অতি শীঘ্ৰে, দ্ৰুত গতিত। আৰু যদি তেনে অৱস্থাত যদি সপোনত বেয়া ঘড়ী দেখে, তেতিয়াহ'লে আপুনি নিজে এটা কথা নিশ্চিত হ'ব যে আপোনাৰ কিবা কামত আপোনাৰ বাধা আহিব পাৰে বা যিকোনো কামত আপুনি যদি কিবা কাম কৰিম বুলি ভাবি আছে, সেই সময়ত সেই কাম হাতত নল'ব। কাৰণ সেই কাম যদি সেই সময়ত হাতত ল'লে আপোনাৰ লোকচান হ'ব পাৰে বা ব্যৱসায় বাণিজ্য যিকোনো ক্ষেত্ৰত আপোনাৰ অলপমান বাধা আহিব পাৰে। সেয়েহে সপোনত বেয়া ঘড়ী দেখিলে অলপমান সাৱধান ৰখি পেলাই কৰ্মত হাত দিয়ক। আৰু যদি সপোনত ঘড়ী বেলেগে পিন্ধি আছে বা আপুনি বেলেগক দেখিছে পিন্ধি থকা বা কিনিবলৈ গৈছে বা এনেকুৱা অৱস্থাত যদি ঢেৰ ঘড়ী একেলগে দেখে, তেতিয়াও কিন্তু এইটো এটা ভাল সপোন হয়। নতুন কিবা কৰ্মৰ যদি আপুনি হাতত বহু দিনৰ পৰা যদি কিবা কৰ্ম কৰিবলৈ ভাবি আছে বা আপুনি হাতত লোৱা নাই বা ল'বলৈ চেষ্টা কৰি আছে কিন্তু পৰা নাই, কিন্তু এনেকুৱা অৱস্থাত যদি ঢেৰ ঘড়ী একেলগে দেখে, তেতিয়াহ'লে আপোনাৰ ভাল দিনৰ আগমনৰ এটা সংকেত হয় ইও এটা। গতিকে বিভিন্ন অৱস্থাত ঘড়ী দেখাৰ ভিন ভিন অৰ্থ আছে। গতিকে এইকেইটা অৱস্থাৰ বিষয়ে আজি ক'লোঁ। গতিকে আপোনালোকে কিবা জানিবলগীয়া থাকিলে মোক